दुआ कीजिएगा क्योंकि अगर वो मुझे ना मिली तो मर ही जाऊंगा मैं। हेलो बंधुসকল नमस्कार एंड वेलकम टू माय यूट्यूब चैनल और आपनालोके चाइ आछे मिक्सचार चैनल प्रसेनजित यूट्यूब चैनल। तो बंधुসকল आजिर भिडिओटुत मैं आपनालोকৰ লগত কথা পাতিম ইন্ট্रो ক'ত পোৱা যায় আৰু ইন্ট্रो কি আৰু ইন্ট্रो কেনেকৈ এডিট কৰা হয়। আৰু আপোনালোকৰ যদিহে ইউটিউবৰ চেনেল আছে বা হয়তো আপোনালোকৰ ইউটিউবৰ চেনেল নাই যদিও আৰু আপোনালোকে ভাবি আছে যে ইউটিউবৰ চেনেল এটা ময়ো বনাম বা হয়তো এনেকুৱা টাইপৰ ভিডিও আপলোড কৰিম বা হয়তো আপোনালোকৰ যেনেকুৱা কন্টেন্ট মানে ঠিক তেনেকুৱা টাইপৰ। তো আপোনালোকৰ যদি মানে ইউটিউবৰ চেনেল থাকে তেতিয়াহ'লে কি হয় আপোনালোকৰ যে আমাক কিন্তু ইউটিউবৰ চেনেল হ'লে দুটা বস্তু বেছিকৈ দৰকাৰ যি দুটা বস্তু হ'ল যে এটা হৈছে আপোনালোকৰ থাম্বনেলৰ কাৰণে। প্ৰথম কথা হৈছে আপোনালোকৰ থাম্বনেলটো যদি ভিডিও আপোনালোকৰ ভাল থাকে তেনেহ'লে আপোনালোকৰ কি হ'ব যে আপোনালোকৰ ভিডিওটো ভিউজ বেছিকৈ হ'ব। আৰু যদি আপোনালোকৰ ইন্ট্ৰো যদি ভিডিঅ'ত নাথাকে তেনেহ'লে আপোনালোকৰ হয়তো ভিডিওটো বেছিকৈ ইমান এটা ভাইৰেল নহ'ব, যদিও হয় আপোনালোকৰ ইমান এটা মানে মজবুৰি নহ'ব। তো ইয়াৰ কাৰণে আপোনালোকৰ দুটা বস্তুৰ বেছিকৈ দৰকাৰ, যি দুটা বস্তু হৈছে আপোনালোকক মই কৈ দিলোঁ যে ইউটিউবৰ আপোনালোকৰ চেনেল থাকিলে যে এটা হৈছে থাম্বনেল আৰু এটা হৈছে আপোনালোকৰ মানে ইন্ট্ৰো। আৰু ইন্ট্ৰোটো কেনেকৈ আমি এডিট কৰিম কিছুদিন আগতে মই থাম্বনেলৰ কাৰণে ভিডিও এটা বনাইছিলোঁ, থাম্বনেলটো অলৰেডি বনাই দিলোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজত ইন্ট্ৰোটো আপোনালোকে কেনেকৈ এডিট কৰিব সেইটো বিষয়ে মই আজি আপোনালোকৰ মাজত ভিডিওটো লৈ আহিছোঁ। তো বন্ধুসকল প্ৰথমতে আপোনালোকৰ ইউটিউবত যাব, ইউটিউবত গৈ পেলাই আপোনালোকে কি কৰিব অকণমান আগতে মই চাৰ্চ কৰিছিলোঁ ইন্ট্ৰো উইদাউট টেক্সট বুলি, আৰু আপোনালোকেও এনেকৈ চাৰ্চ কৰিব ইন্ট্ৰো উইদাউট টেক্সট বুলি আপোনালোকে যিটো দিব পাৰে বা ইন্ট্ৰো বুলি দিলেও আহি যাব। তো ইয়াতে বহুত ধৰণৰ ইন্ট্ৰো আছে, আপোনালোকে চাব পাৰে, চাই পেলাই আপোনালোকৰ যিটো মন পচন্দ সেইটো আপোনালোকে ডাউনলোড কৰক আৰু ডাউনলোড কৰি আপোনালোকক কেনেকৈ এডিট কৰিব লাগে সম্পূৰ্ণখিনি মই আপোনালোকক দেখুৱাই দিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, চাই থাকক। তো এতিয়া ইয়াৰ পৰা মই ডাউনলোড কৰি উলিয়াই যাম আৰু আপোনালোকেও ডাউনলোড কৰি ওলাই যাব। তো ওলাই যোৱাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকক আৰু এটা এপ্লিকেশ্যনৰ দৰকাৰ, যি এপ্লিকেশ্যনটোৰ নাম হৈছে কাইনমাষ্টাৰ। তো আপোনালোকৰ যদি ইনষ্টল নাথাকে তেনেহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব বা হয়তো ইনষ্টল কৰি ল'ব পাৰিব। তো আপোনালোকে কাইনমাষ্টাৰত যাব, তো কাইনমাষ্টাৰত গৈ পেলাই আপোনালোকে তো কাইনমাষ্টাৰত গৈ পেলাই আপোনালোকে কি কৰিব যিটো অকণমান আগতে ভিডিঅ' আপোনালোকে ডাউনলোড কৰিলে সেই ভিডিঅ'টো কিন্তু আপোনালোকক ইয়াত আনিব লাগিব। তো ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিটো অপশ্যন আছে ইয়াতে আপোনাৰ প্লাছ আইকনটো, ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত ফাইলটো আপোনালোকে যিটো চাইজটো আছে চাইজটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। যেনেকুৱা 16.9 আছে ইয়াত মই ক্লিক কৰি দিলোঁ, মোৰ চাইজটো হৈছে এইটো। তো আপোনালোকে কি কৰিব ঠিক এনেকৈ চাইজটো কৰিব। কৰাৰ পিছত ওপৰত যিটো দেখিবলৈ পাইছে আপোনালোকে মিডিয়া, ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ সেই ভিডিঅ'টো ইয়াত চিলেক্ট কৰি ল'ব। আৰু মই আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব অকণমান। আৰু অকণমান আগতে ময়ো তাৰমানে ভিডিঅ'টো কৰিছিলোঁ, মানে ডাউনলোড কৰিছিলোঁ। এই ভিডিঅ'টো হৈছে সেইটো। আৰু ইয়াত লোৱাৰ পিছত সেইটো আপোনালোকে ইয়াত বহুত টাইপৰ মানে আছে ইন্ট্ৰো আছে। তো আপোনালোকে ইয়াৰ পৰা সেইটো মানে কৰি ল'ব, আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত কাটিং কৰিব লাগিব অকণমান। তো ইয়াৰ পৰা মই কাটিং কৰি দিম, সেইটো এনেকৈ ল'ব যিখিনিলৈকে আহে, মানে এই যিটো আপোনালোকে ৰেড কালাৰৰ চিহ্ন দেখিছে আপোনালোকে ইমানলৈকে আহিব। অহাৰ পিছত ভিডিঅ'টো আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াৰ ওপৰত যিটো কেঁচি মাত দেখি আছে আপোনালোকে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত যিফালে আপোনালোকক কাটিব মন যায় লেফ্ট ছাইড ৰাইট ছাইড সকলো ইয়াত লিখা আছে। স্প্লিট এট প্লে হেড মানে মাজত কাটা হ'ব, এইটো এনেকৈ মানে চিষ্টেমেটিক দি আছোঁ আৰু আপোনালোকে চাই ল'ব। তো ইয়াত মই লেফ্ট ছাইডে কাটিম এতিয়া, আৰু লেফ্ট ছাইডে কাটি গ'ল আৰু ইয়াৰ পৰা আহিম ইপিনে অহাৰ পিছত ইয়াৰ পৰা ইমানখিনিলৈকে আহিম। অহাৰ পিছত এইখিনি মই কাটি দিম। অকণমান ৰ'ব আৰু এইখিনিলৈকে মই আহি ইয়াক মই কাটি দিম। অকণমান ৰ'ব, এইখিনিলৈকে আহি মই ক্লিক কৰিব আপোনালোকে আৰু যেনেকৈ দেখালোঁ ঠিক তেনেকৈ আপোনালোকে ৰাইট ছাইডে ক্লিক কৰিব, কাটি গ'ল। আৰু অহাৰ পিছত আপোনালোকে কি কৰিব সেই যিটো আপোনালোকক মই ক'লোঁ আৰু ইয়াত মাজত যিটো আপোনালোকে দিব লাগে, মানে ৰ'ব অকণমান মই চাউণ্ডটো আগত বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত এতিয়া ইয়াৰ মাজত যিটো আপোনালোকে দিব যে আপোনালোকৰ নাম বা হয়তো আপোনালোকে সেইটো ইয়াত কিন্তু আগতে অলৰেডি আপোনাক কিন্তু মানে এডিট কৰি ৰাখিব লাগিব। আৰু প্ৰথমতে সেইটো আপোনালোকৰ এডিট কৰা দৰকাৰ, কাৰণ আপোনালোকৰ সেইটো নলেজ আছে মই জানো ভালকৈ। তো এতিয়া কি কৰিব আপোনালোকে সেই যিখন ফটো আপোনালোকে এডিট কৰিছে আৰু সেই ফটোখন ময়ো এডিট কৰিছোঁ। কৰাৰ পিছত আপোনালোকক ইয়াত মই ছেট কৰি দেখুৱাম। তো ৰ'ব অকণমান ৰ'ব। তো পিকচাৰটোত আছে মোৰ তো আপোনালোকে কি কৰিব এনেকৈ আহিব সেই যিখন আপোনালোকে এনেকৈ যিখন আপোনালোকে এডিট কৰিছে
সেইখন ইয়াত আনি ল'ব আৰু অনাৰ পিছত আপোনালোকে কি কৰিব দি দিলোঁ ময়ো আৰু এতিয়া ইয়াক কি কৰিব লাগিব ৰাউণ্ড কৰিব লাগিব ইয়াত তলত আপোনালোকে অকণমান আহিব অহাৰ পিছত আপোনালোকে ক্ৰপিং বুলি এটা অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত ইয়াক কি কৰিব আপোনালোকে এই যে যিটো দেখিবলৈ পাইছে আপোনালোকে মাছ বুলি ইয়াত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত যিটো আছে এনেকৈ সৰু ডাঙৰ কৰিব পাৰে আৰু ইয়াত যিটো আপোনালোকে শ্বেপ বুলি লিখা আছে SHAP ইয়াত আপোনালোকে কি কৰিব ৰাউণ্ড বা স্কুৱাৰ যেনেকৈ আছে আপোনালোকৰ ঠিক তেনেকৈ কৰি দিব আৰু ইয়াত মই ৰাউণ্ড কৰি দিম কাৰণ মোৰ ইণ্ট্ৰুটো আছে ৰাউণ্ড টাইপৰ তো ইয়াৰ কাৰণে ৰ'ব অকণমান ৰ'ব তো ইয়াত মই কৰি দিলোঁ ৰাউণ্ড তো এতিয়া হ'ব এইখনৰ ৰাউণ্ড তো দেখিব আপোনালোকে অকণমান পিছত কেনেকুৱা হয় তো ৰাউণ্ড হৈ গ'ল এতিয়া আৰু আপোনালোকে চাব অলপ পিছত যে ইণ্ট্ৰুটো কেনেকুৱা হয় দেখিছে আপোনালোকে এনেকৈ আপোনালোকৰ ইণ্ট্ৰুটো আহি থাকিব আৰু মজা হ'ব অকণমান ৰ'ব ইয়াৰ পৰা আৰু অকণমান মাজত কাটিব লাগিব কাৰণ তেতিয়া ডাঙৰ হৈ আহিব বস্তুখিনি আৰু মজা লাগিব কৰি দিলে আৰু মাজত কাটি দিব আপোনালোকে ইয়াত আৰু কাটি দিয়াৰ পিছত ইয়াক কি কৰিব আপোনালোকে ইয়াক ক্লিক কৰিব কৰাৰ পিছত ইয়াক অকণমান ডাঙৰ কৰি দিব কৰি দিলোঁ আৰু ইয়াত ক্লিক কৰিম এতিয়া মই আৰু হৈ গ'ল আৰু এতিয়া ইয়াত কিন্তু কৰিব লাগিব আৰু অকণমান কাটি দিব লাগিব কাটি দিয়াৰ পিছত ইয়াক কৰি দিব লাগিব এতিয়া ডাঙৰ কৰি দিলে একচুৱেলি এইটো বেয়া হ'ব সৰি কৰি দিলোঁ কাৰণ ডাঙৰ কৰিলে এইটো ভাল নালাগিব সৰি কৰি দিলোঁ তো এতিয়া চাওঁ কেনেকুৱা হৈছে তো এনেকৈ হৈ গ'ল আৰু দেখিবলৈও কিন্তু মজা হৈছে আৰু আপোনালোকৰ ইয়াতকৈ হয়তো বেছিকৈ মজা হ'ব তো মই বেছি স্পীডলি কৰিলোঁ ইয়াৰ কাৰণে বেছি মজা হোৱা নাই আৰু আপোনালোকে ইয়াত কিন্তু মিউজিক দিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই দিছোঁ মিউজিক আপোনালোকেও চাই থাকক আৰু মিউজিকখন দিলে কি হয় বেছিকৈ ভাল হয় যেনেকৈ মই যিকোনো এটা মিউজিক দি দিলোঁ ৰ'ব অকণমান এটা যিকোনো মিউজিক দিলে কি আছে মানে আপোনালোকৰ মন পচন্দৰ মিউজিক আপোনালোকে কাটিঙো কৰিব পাৰিব ইয়াত তলত যিটো ট্ৰাম স্প্লিট বুলি লিখা আছে ইয়াত আপোনালোকে আহি পেলাই লেফ্ট কৰি দিব আৰু কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত অকণমান টিপি থাকিব ইয়াত আহি দিব আৰু অহাৰ পিছত ইয়াত টিপি ধৰাৰ পিছত আপোনালোকক এই ট্ৰাম স্প্লিট বুলি যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি ৰাইট ছাইডৰ এইটো কাটি দিব কাটি দিয়াৰ পিছত আপোনালোকে চাব এতিয়া কেনেকুৱা হৈছে মানে ইয়াৰ পৰা মিউজিকটো অকণমান আকৌ কাটিব লাগিব ৰ'ব মানে লেফ্ট ছাইডটো মাৰি দিম আৰু এইটো হৈ গ'ল এতিয়া হৈছে ৰ'ব অকণমান মানে কি সেইটো যিটো আছে মানে ৰ'ব অকণমান এইটো অকণমান বেছিকৈ কাটিব লাগিব কাৰণ মিউজিকটো অকণমান মানে লেটত আহি আছে ইয়াৰ কাৰণে লেফ্ট ছাইড মাৰি দিম আৰু ইয়াৰ পৰা ক্লিক কৰি দিম কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব অ'পেন কৰি চাব হৈছে তো ইয়াৰ পৰা এইখিনিলৈকে কাটি দিম মই ইফালে গানটো মানে মিউজিকটো কাটি দি পেলাই এতিয়া চাব আপোনালোকে দেখিছে আপোনালোকে ইণ্ট্ৰুটো এনেকৈ বনোৱা হয় আৰু অকণমান ৰ'ব আৰু ইণ্ট্ৰুটো এনেকৈয়ে বনোৱা হয় আৰু আমিও ইণ্ট্ৰুটো এনেকৈ বনাওঁ কাৰণ ইউটিউবত যেতিয়া আমি ইণ্ট্ৰু নিদিওঁ বা হয়তো থাম্বনেইল নিদিওঁ তেতিয়াহ'লে কি হয় আমাৰ ভিডিঅ'টো ভাইৰেল হোৱা একদমেই কম মানে সম্ভাৱনা আৰু ইয়াৰ কাৰণে আমাক ইণ্ট্ৰুটো ব্যৱহাৰ কৰিবলগীয়া হয় আৰু থাম্বনেইলটো যদি এক নম্বৰত আপোনালোকৰ থাম্বনেইলটো আছে থাম্বনেইলটো ইয়াৰ কাৰণে মই আগতীয়াকৈ থাম্বনেইলটো ভিডিঅ' মই বনাই দিলোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজত ইণ্ট্ৰুটো তো ইণ্ট্ৰুটো মই এনেকৈ বনাওঁ আপোনালোকে বা কেনেকৈ বনায় বা হয়তো কেনেকৈ ভাবিছে সেইটো মই নাজানো কিন্তু মই এনেকৈ থাম্বনেইলবোৰ বনাওঁ তো বন্ধুসকল আজিৰ কাৰণে মই ভিডিঅ'টো ইমানখিনি ক'বলৈ আহিছিলোঁ বা হয়তো আপোনালোকক বুজাবলৈ আহিছিলোঁ তো বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকিল তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰি থাকিব আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোৰ লগত প্ৰেছ কৰি দিব কাৰণ কিয় কাৰণে মই যেতিয়া এনেকুৱা নতুন ভিডিঅ'বোৰ লৈ আহিম ঠিক তেতিয়া আপোনালোকে ন'টিফিকেশ্যনবোৰ চবতকৈ আগত পাই যাব